بسم الله الرحمن الرحيم আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। প্রিয় দৰ্শক, মাজতে আৰু কেইটামান দিন তাৰ পিছতে পবিত্ৰ ৰমজান মাহ। গতিকে আজি আমি আলোচনা কৰিম পবিত্ৰ ৰমজান মাহৰ গুৰুত্ব আৰু ফজিলত সম্পৰ্কে। যিসকলে ৰোজা ৰখাৰ নিয়ত কৰিছে তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ' অধিক গুৰুত্বপূৰ্ণ হ'ব গৈছে। গতিকে আহক আলোচনা কৰোঁ। প্ৰিয় দৰ্শক, দয়া, ক্ষমা আৰু নাজাতৰ বাৰ্তা কঢ়িয়াই অনা ৰমজান নিঃসন্দেহ আন মাহৰ তুলনাত অধিক সন্মানীয়। এই মাহত লাভ কৰা জ্ঞানক বাকী সকলো মাহত প্ৰয়োগ কৰাৰ ফলত আমাৰ জীৱনটো সুন্দৰ আৰু জ্ঞান প্ৰকাশিত হৈ উঠে। ধৰ্মপ্ৰাণ মুছলমান হিচাপে ৰমজানৰ গুৰুত্ব আৰু ফজিলত আমাৰ জীৱনত অতি উচ্চ। ফাৰ্চী শব্দ ৰোজাৰ আৰবী অৰ্থ হৈছে চৌম, বহুবচন চিয়াম। অসমীয়া ভাষাত চৌম বা চিয়াম মানে বিৰত থকা, আৰু চিয়াম সাধাৰণ অৰ্থ হ'ল ৰাতিপুৱাৰ পৰা সূৰ্যাস্তলৈকে সকলো ধৰণৰ খোৱা বোৱা, ব্যভিচাৰ আৰু বেয়া বা মাৰ্জিত কামৰ পৰা বিৰত থকা আৰু নিজকে সংযত কৰা। এই পবিত্ৰ মাহটোৱে মানুহক সকলো ধৰণৰ অনৈতিক কামৰ পৰা আঁতৰাই ৰাখে আৰু সকলোকে যিমান পাৰে ইবাদত কৰিবলৈ উৎসাহিত কৰে। দৰাচলতে ৰমজান মাহ হৈছে অতীতৰ সকলো পাপৰ বাবে ক্ষমা বিচৰা আৰু প্ৰকৃত মুছলমান হিচাপে জীয়াই থকাৰ প্ৰতিজ্ঞা কৰা। এই মাহৰ সময়ছোৱা বেছি বেছি ইবাদত বন্দীগীত কটোৱা উচিত। ফৰজ নামাজ আৰু ৰোজা, ইশাৰ নামাজৰ পিছত তাৰাবি, সেহেৰিৰ আগত তাহাজ্জুদ, জিকিৰ আৰু কোৰআন মজিদ পাঠ কৰি যথাসম্ভৱ সময় কটোৱা উচিত। তাৰ লগতে দান বৰঙণি কৰা, সৎকাৰ কৰা বাঞ্ছনীয়। আগে ভাগে থকা অসুবিধাগ্ৰস্ত লোকসকলৰ হক আদায় কৰা, অশ্লীলতা, প্ৰতাৰণা, আনৰ অধিকাৰ দখল কৰা, সুদ আৰু জুৱা সকলো ধৰণৰ হাৰাম কামবোৰ গোটেই জীৱনৰ বাবে ত্যাগ কৰাৰ প্ৰতিজ্ঞা কৰা। ৰমজান মাহত এইবোৰ পাপ ত্যাগ কৰাটো অধিক গুৰুত্ব দি কোৱা হৈছে, কাৰণ এই বৰকতময় সময়ত পাপ কৰাটো অতি ধ্বংসাত্মক হ'ব পাৰে। গতিকে আমি সকলো সময়তে দোৱা কৰোঁ যে ৰমজানৰ গুৰুত্ব আৰু ফজিলত সকলোৰে জীৱনত যাতে সমভাৱে বিস্তাৰ হয়। আমিন। পবিত্ৰ ৰমজানৰ ফজিলত আৰু মৰ্যাদাৰ বিষয়ে হাদিছৰ কিতাপত বহু হাদিছ বৰ্ণনা কৰা হৈছে। কিছুমান হাদিছ ইয়াত উল্লেখ কৰা হ'ল। প্ৰিয় নবীজীৰ প্ৰিয় সাহাবী হযৰত আবু হুৰায়ৰা ৰাদিয়াল্লাহু তাআলা আনহুৱে বৰ্ণনা কৰিছে যে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যেতিয়া ৰমজান মাহ আহে তেতিয়া জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হয় আৰু জাহান্নামৰ দুৱাৰসমূহ বন্ধ হয় আৰু শয়তানক শিকলিৰে বান্ধি থোৱা হয়। আন এটা হাদিছত হযৰত সাহল ইবনে সাদ ৰাদিয়াল্লাহু তাআলা আনহুৱে বৰ্ণনা কৰিছে, নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, জান্নাতত 8খন দুৱাৰ আছে। ইয়াৰ এখন দুৱাৰৰ নাম ৰিয়ান। এই দুৱাৰেদি ৰোজাদাৰৰ বাহিৰে আন কোনেও প্ৰৱেশ কৰিব নোৱাৰে। বিখ্যাত হাদিছ পণ্ডিত হযৰত আবু হুৰায়ৰা ৰাদিয়াল্লাহু তাআলা আনহুৱে বৰ্ণনা কৰিছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিজন ব্যক্তি ৰমজান মাহৰ ৰোজা ইমানৰ সৈতে আৰু সওয়াবৰ উদ্দেশ্যেৰে ৰাখে বা পালন কৰে, তেওঁৰ পূৰ্বৰ সকলো পাপ ক্ষমা কৰা হয়। যিয়ে ৰমজানৰ নিশা ইমানৰ সৈতে আৰু সওয়াবৰ উদ্দেশ্যেৰে নামাজ পঢ়ে, তেওঁৰ পূৰ্বৰ সকলো পাপ ক্ষমা কৰা হয়। যিয়ে কদৰৰ ৰাতি ইমানৰ সৈতে আৰু সওয়াবৰ উদ্দেশ্যেৰে ইবাদতত কটাব, তেওঁৰ পূৰ্বৰ সকলো পাপ ক্ষমা কৰা হ'ব। লগতে হাদিছত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আল্লাহে নিজেও ৰোজাৰ বিষয়ে কৈছে, ৰোজা মোৰ বাবে আৰু মই ইয়াৰ পুৰস্কাৰ দিম। ৰোজা জাহান্নামৰ জুইৰ পৰা বচোৱাৰ ঢাল স্বৰূপ। তোমালোকৰ কোনেও যাতে ৰোজাৰ সময়ত অশ্লীল কথা বতৰা আৰু কাজিয়াত লিপ্ত নহয়। কোনোবাই যদি ৰোজাদাৰৰ লগত কাজিয়া কৰে তেন্তে মাত্ৰ কওক, মই ৰোজাদাৰ। হযৰত আব্দুল্লাহ ইবনে আমৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে বৰ্ণনা কৰিছে যে আন এটা হাদিছত নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, ৰোজা আৰু কোৰআন কিয়ামতৰ দিনাখন আল্লাহৰ আগত বান্দাৰ বাবে শ্বাফাআত কৰিব। ৰোজাই ক'ব, হে প্ৰভু, মই তেওঁক ৰমজানৰ সময়ত পানাহাৰ অৰ্থাৎ খোৱা বোৱাৰ পৰা বিৰত ৰাখিছিলোঁ, গতিকে সেই সন্দৰ্ভত মোৰ শ্বাফাআত কবুল কৰক। কোৰআনে ক'ব, মই তেওঁক ৰাতি খোৱাৰ পৰা বিৰত ৰাখিছিলোঁ, গতিকে সেই সন্দৰ্ভত মোৰ শ্বাফাআত কবুল কৰক। আৰু আল্লাহে দুয়োৰে শ্বাফাআত গ্ৰহণ কৰিব আৰু তেওঁক জান্নাতত প্ৰৱেশ কৰোৱা হ'ব। হাদিছ শৰীফত আৰু বৰ্ণনা হৈছে, হযৰত আবু হুৰায়ৰা ৰাদিয়াল্লাহু তাআলা আনহুৱে কৈছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যেতিয়া ৰমজানৰ প্ৰথম ৰাতি আহে তেতিয়া শয়তান আৰু অবাধ্য জিনসকলক শিকলিৰে বান্ধি দিয়া হয়, জাহান্নামৰ দুৱাৰসমূহ বন্ধ কৰা হয়, তাৰপিছত সেই দুৱাৰসমূহ খোলা নহয়। লগতে জান্নাতৰ দুৱাৰসমূহ খোলা হয়, তাৰপিছত তাৰ কোনো দুৱাৰে বন্ধ কৰা নহয়। এই মাহত এজন আহ্বানকাৰীয়ে কৈ থাকে, হে ভালৰ সাধক আগবাঢ়ি যাওক, হে অশুভৰ সাধক স্তব্ধ হওক। আল্লাহ তাআলা এই মাহতে বহু লোকক জাহান্নামৰ পৰা মুক্ত কৰে। আল্লাহে আমাৰ ওপৰত ৰোজা ফৰজ কৰিছে। এই সন্দৰ্ভত সৰ্বশক্তিমান আল্লাহে কোৰআনত কৈছে, হে ইমানদাৰসকল, তোমালোকৰ ওপৰত সিয়াম ফৰজ কৰা হৈছে, যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত ফৰজ কৰা হৈছিল, যাতে তোমালোকে তাকৱা অৱলম্বন কৰা। আল্লাহে আৰু কৈছে, ৰমজান সেই মাহ যি মাহত কোৰআন অৱতীৰ্ণ কৰা হৈছে মানৱ জাতিৰ হিদায়তৰ বাবে আৰু হিদায়তৰ স্পষ্ট নিদৰ্শন আৰু সত্য অসত্যৰ পাৰ্থক্যকাৰী স্বৰূপে। এতেকে তোমালোকৰ মাজত যিয়ে এই মাহত উপনীত হ'ব, সি যেন এই মাহত সিয়াম পালন কৰে। কিন্তু তোমালোকৰ কোনোবাই অসুস্থ অৱস্থা থাকিলে অথবা ভ্ৰমণ অৱস্থা থাকিলে বেলেগ দিনবোৰত এই সংখ্যা পূৰণ কৰিব। আল্লাহে তোমালোকৰ বাবে সহজটো বিচাৰে আৰু তোমালোকৰ বাবে কষ্ট নিবিচাৰে, যাতে তোমালোকে সংখ্যা পূৰ্ণ কৰা। আৰু তেওঁ যে তোমালোকক হিদায়াত দিছে
তাৰ বাবে তোমালোকে আল্লাহৰ মহিমা ঘোষণা কৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা। এই মাহত আমি লাইলাতুল কদৰ পাওঁ, যিটো হৈছে সন্মানীয় আৰু গৌৰৱময় ৰাতি বা পবিত্ৰ ৰাতি। আমি বিশ্বাস কৰোঁ যে এই নিশা সৰ্বশক্তিমান আল্লাহে আমাৰ সন্মান বৃদ্ধি কৰিব আৰু মানৱ জাতিৰ ভাগ্য পুনৰ নিৰ্ধাৰণ কৰিব। গতিকে এই ৰাতিটো অতি পুণ্যময় আৰু মহাসন্মানীয় ৰাতি বুলি গণ্য কৰা হয়। পবিত্ৰ ৰমজান মাহটোৱে হৈছে সৰ্বশক্তিমান আল্লাহৰ সৈতে বান্দাহৰ প্ৰেমৰ আদান প্ৰদানৰ মাহ। এই মাহত পবিত্ৰ কোৰআন অৱতীৰ্ণ হৈছিল, সেয়েহে এই মাহৰ ফজিলত আৰু মৰ্যাদা বহুগুণে বৃদ্ধি হৈছে। সেই সৰ্বশক্তিমান আল্লাহ আমাৰ সকলোকে দয়া কৰক, আমাৰ সকলোকে সকলো ধৰণৰ বেয়া কামৰ পৰা বিৰত থকাৰ ধৈৰ্য প্ৰদান কৰক, আমাৰ ইমান মজবুত কৰাৰ সুযোগ দিয়ক। সৰ্বশক্তিমান আল্লাহে আমাৰ সকলোকে ৰমজানৰ ফজিলত জানি আৰু বুজি অধিক নেক কাম কৰাৰ তৌফিক দান কৰক, আমিন। আমি এই ৰমজান মাহটোত বহুকেইটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপলোড কৰিব ওলাইছো। আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' আপলোড হ'ব গৈ আছে আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আন ভাইকো জনাৰ সুবিধা কৰি দিয়েছেন। আজিলৈ বিদায় লৈছো। ৱা আখিৰি দা'ৱানা আলহামদুলিল্লাহ। جزاك الله